বন্ধুসকল আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কম মুৰ্গী কলিজা খালে কি লাভ হয়। বহুত মানুহে চিকেন খাবলৈ বহুত ভাল পায় আৰু খাবও লাগে কিয়নো খালেও বহুত লাভ পোৱা যায়। হয় বন্ধুসকল, চিকেন খালে আমাৰ দেহত শক্তি আৰু এনাৰ্জি পোৱা যায় কিয়নো চিকেনত ভিটামিন, প্ৰটিন, খনিজ পোৱা যায় য'ত আমাৰ শৰীৰৰ কাৰণে আৱশ্যক। এনেদৰেই চিকেনৰ কলিজাও আমাৰ দেহৰ কাৰণে আৱশ্যক কিয়নো মুৰ্গী কলিজাত ভিটামিন, আইৰণ, কেলচিয়াম, ফাইবাৰ, আইৰণ থাকে। আপোনাৰ ব্ৰেইনৰ কাৰণে ভিটামিন আৱশ্যক হয়। কলিজাত থকা কেলচিয়ামৰ কথা ক'লে কেলচিয়াম হাইড্ৰাই দাঁত মজবুত কৰাত সহায় কৰে। হয় আপোনালোকক কওঁ যে বহুত মানুহে চিকেনৰ কলিজা খাবলৈ ভাল নাপায় কিয়নো ইয়াৰ সোৱাদটো ইমান এটা ভাল নহয়। সেইবাবে চিকেন লোৱাৰ সময়ত কলিজা নলওঁ বুলি কৈ দিয়ে। আজিৰ এই ভিডিঅ'টোত মুৰ্গী কলিজা খালে কি লাভ হয় তাকেই কম। এই উপকাৰবোৰ জনাৰ পিছত মোৰ আশা আপুনিও চিকেনৰ কলিজা খাব বিচাৰিব। বন্ধুসকল, চিকেনৰ কলিজাত ভিটামিন এ মাত্ৰা বহুত থাকে য'ত আমাৰ শৰীৰটোক এনাৰ্জি প্ৰদান কৰে আৰু শৰীৰটো শক্তিশালী কৰি তোলে। হয় বন্ধুসকল, সেইকাৰণে সপ্তাহত 3 দিন কলিজা খালে শাৰীৰিক আৰু লগতে মানসিক সমস্যাও দূৰ হৈ যায়। সেইকাৰণে আপুনিও চিকেনৰ কলিজা খাওক। বন্ধুসকল, 2 নম্বৰ লাভটো হৈছে মুৰ্গী কলিজাত অত্যাধিক জিন পোৱা যায় য'ত আমাৰ পাচন শক্তিক মজবুত কৰে আৰু পেটৰ বেমাৰো নাইকিয়া কৰে আৰু লগতে কলিজাই আমাৰ ভোক বহুৱাত সহায় কৰে। সেইকাৰণে আপুনি মুৰ্গী কলিজা খাওক। আৰু 3 নম্বৰ লাভটো হৈছে পুৰুষৰ শক্তি বঢ়োৱা। হয়, মুৰ্গী কলিজাত অত্যাধিক মাত্ৰাত প্ৰটিন, ভিটামিন, খনিজ, মেগনেছিয়াম, পটাছিয়াম তত্ত্ব পোৱা যায় য'ত পুৰুষৰ শক্তি বঢ়ায়। হয়, মুৰ্গী কলিজা খালে শৰীৰত ষ্টেমিনা, মানসিক শক্তিৰ লগতে শাৰীৰিক শক্তিও বঢ়ায় য'ত পুৰুষৰ সমস্যা দূৰ হৈ যায়। আৰু 4 নম্বৰ লাভটো হৈছে মুৰ্গী কলিজাত ভিটামিন এ আৰু বি পোৱা যায়। মুৰ্গী কলিজা খালে চকুৰ সমস্যা দূৰ হয়। যদি আপোনাৰ চকুৰ ৰশ্মি কমি গৈছে তেন্তে আপুনি মুৰ্গী কলিজা খাব পাৰে। আৰু 5 নম্বৰ লাভটো হৈছে মুৰ্গী কলিজাৰ ভিতৰত ওমেগা 3 পোৱা যায় য'ত আমাৰ শৰীৰত জমা হোৱা কলেষ্ট্ৰলক কম কৰে। সেইকাৰণে মুৰ্গী কলিজা সেৱন কৰা মানুহৰ হাৰ্ট এটেক হোৱা ভয় নাথাকে। মুৰ্গী কলিজাত পোৱা ভিটামিন এ আৰু বি ডায়েবেটিছৰ দৰে বেমাৰ দূৰ কৰে আৰু কলিজাই সেইবোৰ মানুহক সহায় কৰে যিবোৰ মানুহে নিজৰ পাতল শৰীৰক লৈ সমস্যাত আছে। যিবোৰ মানুহৰ ওজন বহুত কম আৰু ওজন বঢ়াবলৈ বিচাৰিছে তেওঁলোকে আজিৰ পৰাই মুৰ্গী কলিজা খাব পাৰে কিয়নো এই কলিজাত জিন পোৱা যায়। এই কলিজাই মানুহৰ ওজন বঢ়োৱাত সহায় কৰে। সেইকাৰণে বন্ধুসকল, আপোনালোকে যদি বজাৰৰ পৰা চিকেন লয় তেন্তে তাৰ লগত কলিজাও লওক। বন্ধু বান্ধৱীসকল, মোৰ আশা এই ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত আৰু কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু যদি আপুনি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ লগতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।